শ্রদ্ধার আমন্ত্রণ কৰি অনা আমাৰ বিশিষ্ট অতিথিসকল, আমাৰ শাহিদুল ইছলাম, নাছিৰ আলী আৰু মফিজ আলীৰ উদ্যোগত এটা চিমনি ভেটা আজি শুভ উদ্বোধনী হ'ব। আৰু এই ভেটাটো হোৱাৰ কাৰণে আমাৰ স্থানীয় যিখিনি আমাৰ নিবনুৱা যুৱক আছে, এই নিবনুৱা যুৱকসকল অলপ উপকৃত হ'ব। সেই উদ্দেশ্য, এটা মহৎ উদ্দেশ্য আগত ৰাখি আজি আমাৰ স্থানীয় বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি অলপ দোৱা মাগিলে তেখেতসকলে। গতিকে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। এই চেগতে আমাৰ যিখিনি মুৰব্বী, বিশিষ্ট মুৰব্বীক আমন্ত্ৰণ কৰি মানে ইয়াতে ইনভাইটেশ্যন কৰা হৈছে। তেখেতসকলৰ কাৰণে এটা মানে সম্বৰ্ধনা এটা অনুষ্ঠানৰ আয়োজনো কৰা হৈছে। গতিকে সেই উপলক্ষে আপোনালোকক আজি এই চেগতে তেখেতসকলে সম্বৰ্ধনা জনাব। महल আজি ইয়াত আমাৰ আমবাৰী গাঁৱৰ মহম্মদ নাছিৰ আলী, মহম্মদ শাহিদুল আলী আৰু মফিজ আলী, এই তিনিওজনে লগ লাগি এটা ইটাৰ ভাটি সংস্থাপনৰ কাৰণে আয়োজন কৰি আজি নিমন্ত্ৰিত অতিথি হিচাপে আমাৰ মুৰব্বীসকলক আমন্ত্ৰণ কৰিছে। গতিকে এই ইটাৰ ভাটিটো কৰাত আমাৰ বহুত নিবনুৱাৰ সংস্থাপন হ'ব আৰু আমাৰ ইয়াতে ৰাইজৰ কোনো ক্ষয় ক্ষতি নহয়। গতিকে জনসাধাৰণৰ সুবিধা আছে, তাৰ বাবে আমি আজি দৌৰা দৌৰত কৰি এই ইটাটো উদ্বোধনী কৰিলোঁ।